এভৰিৱান নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটি নতুন ভিডিঅ'লৈ কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল বহু দিনৰ মূৰত আজি এটি লং ভিডিঅ' লৈ আহিছো আপোনালোকৰ মাজলৈ আশা কৰো আপোনালোকে শেষলৈ চাব আজি আমি আহিছো ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰলৈ প্ৰথমতে টিকেটটো কাটি লৈছো আপোনালোকৰ সুবিধাৰ কাৰণে কৈ দিছো টিকেটৰ প্ৰাইস 45 টকা কৰি লৈছে বলক এতিয়া ভিতৰলৈ যাও ভিতৰৰ গোটেইখিনি পৰিবেশ আপোনালোকক অলপকৈ হলেও দেখাব চেষ্টা কৰিম ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ অসম আৰু সমগ্ৰ উত্তৰ ভাৰতৰে বিজ্ঞান সংক্ৰান্তীয় এক বিশেষ কেন্দ্ৰ ইয়াত বিজ্ঞান যাদুঘৰ বিজ্ঞান উদ্যান বিজ্ঞান প্ৰদৰ্শনী গণিত উদ্যান আদিৰ উপৰিও নিয়মীয়া বিশেষ কিছুমান অনুষ্ঠান দেখুৱাৰ ব্যৱস্থা আছে ইয়াৰ লগতে বিজ্ঞান কেন্দ্ৰই মাজে সময়ে বিজ্ঞান বিষয়ত বিভিন্ন শিক্ষামূলক অনুষ্ঠান আলোচনা চক্ৰ কৰ্মশালা প্ৰদৰ্শনী বক্তৃতা অনুষ্ঠান কৰে ইয়ালৈ আহিলে সকলোৱে বহুতো নজনা কথা জানিব পাৰিব শিকিব পাৰিব আপোনাৰ ল'ৰা ছোৱালী যদি ইয়ালৈ কেতিয়াও আহি পোৱা নাই এবাৰ বিজ্ঞান কেন্দ্ৰলৈ লৈ আহিব ইয়ালৈ আহিলে আপোনালোকে হাতত অকমান বেছি টাইম লৈ আহিব কাৰণ 1 বা 2 ঘণ্টাত আপোনালোকে গোটেইখিনি বস্তু চাব নোৱাৰিব আমি ৰাতিপুৱা 10 বজাতে আহি পাইছো কিন্তু এতিয়া 3টা বাজিল এতিয়াও আমাৰ কমপ্লিট চোৱা হোৱা নাই বাহিৰত আৰু আছে বহুত কিবা কিবি ভিডিঅ'ত গোটেইখিনি বস্তু দেখুৱাটো সম্ভৱ নহয় ভিডিঅ'তে নহলে বহুত দীঘলীয়া হৈ যাব তথাপিতো যিমান পাৰো আপোনালোকক দেখাবই চেষ্টা কৰিছো